চাই লওক আজি মই দেখাম আপোনালোকৰ ডমিনাৰ 250 ৰেড এণ্ড চিলভাৰ কালাৰ হয় ডমিনাৰ 400 সৰু ভাগ ডমিনাৰ 250 ৰেড কালাৰ দেখাম আপোনালোক চাই লওক ধুনীয়াকৈ বেজিং আছে চাই লওক ধুনীয়াকৈ আপোনালোকৰ এবাৰ ডমিনাৰ 250 তো এইকেইখন যদি প্ৰথম ফোন কথা আপোনালোক সকলোবিলাক কিনাৰ আগতে ফাৰ্ষ্টে এখনৰ বাজেটটো চাব ন বাজেটটো কিমান বাজেটটো চাই আপোনালোক এখন ল'ব চাই লওক 250 ডমিনাৰ লিখা আছে চাই লওক বিশ্বাস যদি নহয় 250 ডমিনাৰ তো এই বাইকখন যদি আপোনালোক নগাঁও এছ কে বাজাৰত যদি লয় এই বাইকখন আপোনালোক কাগজ পাতি মিলাই কৈ চব মিলাই আপোনালোক এই ডমিনাৰ 250 ৰেড কালাৰটো পৰিব আপোনাৰ 2,03,000 টকা পৰিব আপোনালোকৰ কাগজ পাতি মিলাই আপোনাৰ অন ৰোড এই এখন নগাঁও এছ কে বাজাৰত আৰু যদি আপোনালোকে যদি এতিয়া আহি পেলাই যদি এখন গাড়ী কিনে যদি আপোনাৰ পূজাত যদি কিনে তেতিয়াহ'লে এইকেইখন আপোনালোকৰ এটা অফাৰ চলি আছে যে আপোনালোকৰ এটা হেলমেট ফ্ৰী দিব এইকেইখন বুলি নহয় বাজাজত আপোনাৰ কোনো ধৰণৰ চব ধৰণৰ বাইক আপোনালোকে যদি কিনে তেনেহ'লে এটা হেলমেট ফ্ৰী পাব তো গাড়ীখন আপোনালোকে চাই লওক লুকটো চাই লওক ধুনীয়াকৈ আপোনালোকে 400 খালি প্ৰায় চিমিলাৰে হয় খালি 400 ডাঙৰ এখন ইঞ্চিল দিব তাত হেণ্ডগাৰ্ড দিব সেইটো অলপ সৰু হয় অকণমান আৰু এইটো এই বস্তুটো অলপ সৰু আছে 400 ডাঙৰ এইটো অলপ সৰু আছে 250 আৰু ইঞ্জিনটো আপোনাৰ 250 cc হয় হয়তো 400 cc হয় বাকীখিনি একে আছে একদম 400 খালি প্ৰায় চিমিলাৰে হয় গোটেই একে টায়াৰ চাইজটো অলপ সৰু ডাঙৰ আছে আৰু 400 খনত এইটো পিছপিনে আপোনালোকে এখন ডাঙৰ কেৰিয়াৰ পাব 250 এইটো নাপায় বৰ্তমানলৈকে তো গাড়ীখন চাই লওক গাড়ীখন ইঞ্জিনৰ যদি কথা ক'ব যাওঁ এখন ইঞ্জিনটো হ'ল আপোনালোকৰ 248 cc হ'ব ছিংগল চিলিণ্ডাৰ লিকুইড কুলেন ইঞ্জিন পাব ধুনীয়া মানে আপোনাৰ লিকুইড কুল মানে আপোনালোকৰ লিকুইড কুলেন ভৰাই দিব কুলেনে মানে ইঞ্জিনটো ঠাণ্ডা কৰিব তো চাই লওক ধুনীয়াকৈ আপোনালোকে এবাৰ এই গাড়ীখন তো গাড়ীখনৰ মই ইঞ্জিনৰ কথা ক'লোঁ প্ৰাইজৰ কথা ক'লোঁ আৰু কালাৰৰ কথা ক'ম কালাৰটো আপোনাৰ দুটা কালাৰ পাব এখন আপোনাৰ ৰেড কালাৰ আছে আৰু ব্লেক কালাৰো আছে 250 তো চাই লওক ধুনীয়াকৈ আপোনালোকে এবাৰ গাড়ীখন আৰু গাড়ীখনৰ আপোনালোকৰ যদি প্ৰথমতে ফোন কথা ক'ব যাওঁ হেডলাইটটোত আপোনালোকে যদি হেডলাইট এইটো আপোনালোকৰ LED হেডলাইট পাব হাই বিম ল' বিম ইয়াতে হৈ যাব আপোনালোকৰ আৰু পিছৰ যিটো টেইল লাইটবিলাক আপোনালোকে LED পাব চাই লওক এইটো আপোনালোকৰ টেইল লাইটটো আপোনালোকৰ LED হ'ব আৰু ইণ্ডিকেটৰবিলাকো আপোনাৰ LED পাব তো গাড়ীখন চাই লওক আৰু ডাঙৰ একদম পূৰা ব্ৰড একদম এক্সজষ্ট আছে চাই লওক ডাঙৰ এক্সজষ্ট চাই লওক এবাৰ পূৰা বেছি চাউণ্ড দিব 400 সৈতে প্ৰায় একে বেছি চাউণ্ড দিব আৰু এখন মানে যদি কাৰোবাৰ যদি ডমিনাৰ 400 যদি লোৱা ইচ্ছা আছে যদি পইচা নাই 400 ল'বৰ কাৰণে বা 400 মাইলেজ যদি নাপায় তেতিয়াহ'লে আপোনালোকে 250 ল'ব পাৰে 400 খনৰ তুলনাত 250 মাইলেজটো অলপ ভাল দিব আপোনালোকে ধুনীয়াকৈ ক্ৰয় কৰিব পাৰে কোনো প্ৰব্লেম নাই এই বাইকখন আৰু বাইকখনত যে প্ৰথম এতিয়া আহোঁ আপোনালোকৰ মানে কি ছাছপেনশ্যনৰ কথাটো আহোঁ এইখন যদি ছাছপেনশ্যন এইটো হ'ল আপোনালোকৰ WP অৰ্থাৎ আপছাইড ডাউন ফ্ৰক্স হয় 135 টেভেল mm হয় কিন্তু ডমিনাৰ 400 খনত 43 mm টেভেল পাব আপোনালোকে একদম অলপ মোটা হয় 43 হয় এইটো আপোনালোকৰ 37 mm হয় 37 mm হয় আৰু ডমিনাৰ 43 mm পাব আপোনালোকে আৰু যদি ৰিয়াৰ যদি আপোনালোকৰ মানে কি ৰিয়াৰ ছাছপেনশ্যনৰ ক'ব যাওঁ এইটো আপোনালোকে মনোচক পাব আপোনালোকৰ ধুনীয়া মানে কোৱালিটি দিব আপোনালোকৰ কৰ্নাৰিং বহুত ভাল ষ্টেবলাইজ দিব মানে বহুত হাৰ্ড হয় যিহেতু আৰু গাড়ীখনৰ এতিয়া বাকী কালাৰৰ কথা ক'লোঁ প্ৰাইজৰ কথা ক'লোঁ এতিয়া ব্ৰেকৰ কথা ক'লোঁ মানে ব্ৰেকৰ কথা নাহোঁ আপোনালোকক আৰু গাড়ীখন আপোনালোকে পাব ডুৱেল চেনেল ABS পাব আপোনালোকে ফ্ৰণ্টৰ যিটো ডিস্কৰ চাইজ হৈছে যিটো ডিস্কৰ চাইজ সেইটো আপোনালোকৰ 300 mm পাব আৰু যিটো ৰিয়াৰৰ ডিস্কৰ চাইজ যিটো ডিস্কৰ চাইজ কথা ক'ব যাওঁ ৰিয়াৰ আপোনালোকৰ 230 mm পাব প্লাছ ৰিয়াৰটো ABS পাব আৰু যিটো ফ্ৰণ্টত আপোনালোকে ABS পাব মানে কি বাজাজে আপোনালোকৰ 250 ছেগমেণ্টত ধুনীয়া অফাৰ দিছে আপোনালোকক এখন ধুনীয়া ABS ডুৱেল চেনেল ABS দিছে বাইকখনত মানে কি বহুত ধুনীয়া মানে আপোনালোকে 400 নল'লে কাৰোবাৰ ইচ্ছা থাকিলে ডমিনাৰ যদি ইচ্ছা আছে 400 ল'ব নোৱাৰে তেতিয়াহ'লে 250খন আৰামছে ক্ৰয় কৰিব পাৰিব তো গাড়ীখনৰ এতিয়া টায়াৰ কথা আহোঁ ফ্ৰণ্টৰ যিটো টায়াৰ হ'ল ফ্ৰণ্টৰ যিটো টায়াৰৰ চাইজটো হ'ল আপোনালোকৰ 100 বাই মই কৈছোঁ ৰ'ব আপোনালোকৰ ফ্ৰণ্টৰ যিটো টায়াৰ চাইজ আপোনালোকৰ 100 বাই আপোনাৰ 80 17 ইঞ্চৰ ব্লেক কালাৰ এল'বিল পাব আৰু এল'বিলত আপোনাৰ এইটো অলপ ফিনিচিং দিছে এইটো আপোনাৰ ৰেড কালাৰ আৰু যিটো আপোনালোকৰ ৰিয়েৰ টায়াৰ আৰু ৰিয়েৰ টায়াৰটো হ'ল আপোনালোকৰ 130 বাই 20 ছেকশ্যনৰ পাব চাই লওক 130 বাই ছেকশ্যনৰ 17 ইঞ্চৰ পাব এইটো ব্লেক কালাৰ এল'বিল আছে এইটো চাই লওক ধুনীয়াকৈ লুকটো আপোনালোকে তো ডমিনাৰ যদি কিবা ল'ম বুলি ভাবিছে যদি কাৰোবাক ডমিনাৰ যদি মাইলেজ লাগে তেনেহ'লে 250খন লওক বহুত ধুনীয়া মাইলেজ হ'ব 400খনৰ তুলনাত 250খন বহুত ধুনীয়া মাইলেজ দিব বৰ্তমান দিনত বহুত ধৰণৰ মানুহ আছে যিহেতু পূজা ছিজন বহুত মানে ক্ৰাউড চলি আছে আপোনালোকে বাকী কথাবিলাক ইগন'ৰ কৰিব মোৰ কথা ধুনীয়াকৈ শুনক আপোনালোকে এবাৰ আৰু এখন ছিটটো চাই লওক ছিটটো বহুত ধুনীয়া কমফৰ্টেবল হয় এখন আপোনালোকৰ অলপ চাপৰ হয় অৰ্থাৎ মানে কি KTM ডিউক 250 লয় ইয়াতকৈ বহুত কষ্টলি পৰি যায় 60-70 টকা আৰু সেইখন ওখ হয় আৰু এইখন চাই লওক ডিউক 250 মানে কি ডমিনাৰ 250 হয় আৰু এইখন যদি চিট হাইটৰ কথা ক'ব যাওঁ চিট হাইটটো হ'ল আপোনালোকৰ 800 mm চিট হাইট পাব আপোনালোকে ধুনীয়া মানে আপোনালোকৰ যদি 5 ইঞ্চিও হয় ধুনীয়াকৈ আৰামছে আপুনি কোমলকৈ ধুনীয়া চলাব পাৰিব কোনো প্ৰব্লেম নাই বাইকখনত ধুনীয়াকৈ ঢুকি পাব আৰু গাড়ীখনৰ চাই লওক স্প্লিট চিট পাব দুটা আৰু ৰিয়েৰৰ কাৰণে বহুত কমফৰ্টেবল হয় বহুত ডাঙৰ চিট দিছে চাই লওক বহুত ধুনীয়া ডাঙৰ চিট দিছে মানে কি ধুনীয়াকৈ আপোনালোকে লং টুৰ কৰিব পাৰিব কোনো প্ৰব্লেম নাই মাইলেজো তাত ভাল দিয়ে পাৱাৰো পাব ধুনীয়াকৈ আপোনালোকৰ আৰু এইখিনি কথা এটা ক'ব ৰখি গ'ল আপোনালোকক এইখনৰ যিটো মেক্স পাৱাৰ সেইটো হ'ল আপোনালোকৰ 27 mm মেক্স পাৱাৰ দিয়ে আৰু যিটো টৰ্ক হ'ল 23 mm হয় অৰ্থাৎ
পাৱাৰটো হ'ব 27 Bs6 পাব আৰু টৰ্কটো হ'ব 23 mm টৰ্ক দিব মানে কি আপোনাৰ 250 সেগমেন্টৰ ভিতৰত বহুত ধুনীয়া পাৱাৰ অপশ্যন দিয়ে আৰু যদি 2 লাখত যদি মানে কি 2 লাখৰ ভিতৰত যদি আপোনালোকে 250 cc যদি বাইক ল'ব বিচাৰে ভাল নেকেড বাইক ল'ব বিচাৰে তাহলে এখন বাইক ল'ব পাৰে বহুত ধৰণৰ ফিচাৰ্ছ অপশ্যন মেকি প্ৰভাইড কৰিব আৰু RS খনো আছে এভেইলেবল RS খন হ'লে আপোনালোকৰ হালিব লাগে সেইখন অলপ সুবিধা হয় কাৰণে আপুনি ডিউক 250 যাব পাৰে বহুত RS ত বেছি পাৱাৰ প্ৰভাইড কৰিব আৰু চাই লওক মিটাৰ কনসোল চাই লওক ধুনীয়াকৈ আপোনালোকে এবাৰ মিটাৰ সেই মানে গোটেইখিনি বস্তু দেখাব গিয়াৰ ইণ্ডিকেটৰ ল' ফিল ইণ্ডিকেটৰ RPM ABS বাকি গোটেইখিনি ট্ৰিপ 2 ট্ৰিপ 1 টাইম গোটেইখিনি দেখাই দিব আপোনালোক তাত আৰু সৰু গিয়াৰ ডিসপ্লেখন পাব কিন্তু ইয়াত আপোনালোক গিয়াৰো নেদেখায় ডমিনাৰ 400 গিয়াৰো দেখায় আৰু ফিউল টেংকৰ যদি কেপাচিটি কথা কোৱা যায় ফিউল টেংকৰ 13 লিটাৰ কেপাচিটি ফিউল টেংক হয় আৰু মাইলেজটো আপোনালোকৰ 35 kmpl কোম্পানী ক্লেম কৰে তো ধুনীয়া মাইলেজ আপোনালোকৰ দিয়ে 35 kmpl যিটো বহুত ধুনীয়া হয় আৰু যদি আপোনালোকৰ যদি গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ কথা ক'ব যাওঁ 157 গ্ৰাউণ্ড ক্লিয়াৰেন্স দিব আৰু এখন আমাৰ প্লাষ্টিকৰ এখন মানে কি ষ্টাইলিছ আপোনালোকৰ ইঞ্জিন গাৰ্ড দিছে মানে প্ৰটেক্টৰ দিছে বা কিবুল নালাগিব কাৰণে ধুনীয়া হয় অপশ্যনটো আৰু এখনত যদি গিয়াৰ কথা ক'ব যাওঁ গিয়াৰটো আপোনালোকে 5টা গিয়াৰ অপশ্যন পাব আপোনালোকে সৰি 6টা গিয়াৰ অপশ্যন পাব 1 ডাউন 5 আপ ধুনীয়াকৈ হ'ব আপোনালোকৰ আৰু চালকটো ইমানখিনি আছিল ক'বলগীয়া আৰু প্ৰাইজৰ কথা ক'লোঁ কালাৰৰ কথা ক'লোঁ টায়াৰৰ কথা ক'লোঁ গোটেইখিনি ক'লোঁ আপোনালোকক যদি আপোনালোকে এই বাইকখন ল'ম বুলি ভাবিছে তেতিয়াহ'লে নগাঁও SK বাজাৰত আহক পূজা বুলি ধুনীয়া অফাৰ দি আছে ল' ডাউন পে'মেণ্ট দি আছে আপোনালোকক আৰু যদি আপোনালোকে নেকি ল'ম বুলি ভাবিছে এতিয়া আহক যদি আগতে পূজা নাথাকোঁতে যদি আপোনালোকৰ ল' ডাউন পে'মেণ্ট এখন 70,000 টকা আছিলে এতিয়া আপোনাক 50,000 টকা দি দিব কাৰণ পূজা অফাৰ আহিছে ল' মানে মিনি ডাউন পে'মেণ্ট অফাৰ আহিছে তো সোনকালে আহি কৰকৈ লৈ যাওক কোনো প্ৰব্লেম নাই আৰু আপোনালোকে হেলমেট এটা ফ্ৰীকৈ লৈ যাওক আৰু মই এইখিনিতে এটা কথা ক'ম আপোনালোকক যদি মোৰ চেনেল প্ৰথমবাৰ আহিছে কোনোবাই ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ বাইকৰ ৰিভিউ ভিডিঅ' দি থাকোঁ মই অলৰেডি ডমিনাৰ 400 ভিডিঅ' দিছোঁ ওপৰ আই বাটনত আহি থাকিব আপোনালোকে চাব পাৰে বৰ্তমান এখন 250 হয় ৰেড কালাৰ তো আজি ভিডিঅ' ইমানে থাকিলে